Hello my friends, welcome back to Learner Learning. Ako eta notun video loi ahiso apanalokoloi jot most important general knowledge alochona kora hobo for any Assam competitive exam. Thik ase video to hekole jabo and as hoise day 6. So to the first question my friend, you can see do or die is the famous slogan given by Korim nohoy morim a bikhat slogan to kone disil. Yar correct answer hobo option A Mahatma Gandhi. ঠিক আছে মহাত্মা গান্ধী হবো ইয়ার কারেক্ট অ্যান্সার তেখেতক সাধারণতে মহাত্মা নামেৰেও জনা যায় আৰু এই নামটো ৰবীন্দ্ৰনাথ ঠাকুৰে দিছিল ঠিক আছে তেখেতৰ জন্মদিন 2 অক্টোবৰ দিনটো ভাৰতত গান্ধী জয়ন্তী আৰু বিশ্বজুৰি আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে পালন কৰে ঠিক আছে এইখিনি পইণ্ট মনত ৰাখিব নেক্সট কোৱেশ্চন দা ইংলিছ এষ্টাব্লিছ देयर ফাৰ্ষ্ট ফেক্টৰী ইন ইণ্ডিয়া এট ইংৰাজসকলে ভাৰতত তেওঁলোকৰ প্ৰথমটো কাৰখানা স্থাপন কৰিছিল ক'ত স্থাপন কৰিছিল ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন বি সুৰাট ঠিক আছে নেক্সট কোৱেশ্চন Who was the first speaker of independent India's Lok Sabha? স্বতন্ত্র ভারতের লোকসভার প্রথম অধ্যক্ষ কোন আছিল ইয়ার কারেক্ট অ্যান্সার হবে অপশন ডি জিভি মাফলঙ্কা ঠিক আছে আৰু বৰ্তমান 17তম লোকসভাৰ অধ্যক্ষ হৈছে ভাৰতীয় জনতা পাৰ্টিৰ ওম বিৰলা এইখিনি মনত ৰাখিব নেক্সট কোৱেশ্চন Muslim League was founded in the year Muslim League কোনটো বছৰত প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন সি 1906 চনত Next question. Who was the British administrator who helped form the Muslim League in 1906? 1906 চনত মুসলিম লীগ গঠনত সহায় কৰা ব্রিটিশ প্ৰশাসকজন কোন আছিল ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন এ লর্ড মিন্টো ঠিক আছে নেক্সট কোয়েশ্চন During whose tenure was the partition of Bengal scheme implemented? কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশন বি লর্ড কাৰ্জন ঠিক আছে নেক্সট কোৱেশ্চন দ্য প্ৰেসিডেন্টস রুল ইজ ইম্পোজড অন এ ষ্টেট ইন ইণ্ডিয়া when ভাৰতৰ এখন ৰাজ্যত ওপৰত ৰাষ্ট্ৰপতি শাসন দিয়া হয় যেতিয়া কি হয় there is a constitutional breakdown ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন ডি যেতিয়া সংবিধানৰ নিয়ম নীতি ভংগ কৰা হয় তেতিয়া কি কৰা হয় ৰাষ্ট্ৰপতি শাসন দিয়া হয় ঠিক আছে আৰু প্ৰথম অসমত 1979 চনত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰাইছিল ঠিক আছে এইখিনি মনত ৰাখিব আৰু অলপতে মণিপুৰত ৰাষ্ট্ৰপতি শাসন দিয়া হৈছিল এইখিনি মনত ৰাখিব নেক্সট কোৱেশ্চন Which edition of the Cannes Film Festival is taking place in May 2023? 2023 চনৰ মে মাহত কেনেছ চলচ্চিত্ৰ মহোৎসৱৰ কোনটো সংস্কৰণ অনুষ্ঠিত হ'ব ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশন বি 76 ঠিক আছে নেক্সট কোৱেশ্চন Which country is not the member of BRICS association কোনখন দেশ BRICS associationৰ সদস্য নহয় ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশন বি কানাডা কাৰণ ব্রিক্স এসোসিয়েশনৰ সদস্য ৰাষ্ট্ৰসমূহ হৈছে ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা এণ্ড সাউথ আফ্ৰিকা ঠিক আছে নেক্সট কোৱেশ্চন দ্য ইউনেস্কো ওয়ার্ল্ড হেরিটেজ সাইট রানী কি বাব ইজ লোকেটেড এট ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰানী কি বাব ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশন বি পাটান গুজৰাট ঠিক আছে নেক্সট কোৱেশ্চন Who is the current education minister of India? ভাৰতৰ বৰ্তমান শিক্ষা মন্ত্ৰীজনৰ নাম কি ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশন ডি ধৰ্মেন্দ্ৰ প্ৰধান ঠিক আছে ধৰ্মেন্দ্ৰ প্ৰধান সিন্স 7 জুলাই 2021 লৈকে কি আছিল এডুকেশ্যন মিনিষ্টাৰ আছিল আৰু মৌলানা আবুল কালাম আজাদ আছিল স্বাধীন ভাৰতৰ প্ৰথম এডুকেশ্যন মিনিষ্টাৰ আৰু তেওঁ আছিল 15 আগষ্ট 1947 টু 22 জানুৱাৰী 1958 চনলৈকে ঠিক আছে এইখিনি মনত ৰাখিব নেক্সট কোৱেশ্চন দা ব্লু কালাৰ অফ দা ক্লিয়াৰ স্কাই ইজ ডিউ টু স্বচ্ছ আকাশৰ নীলা ৰঙৰ কাৰণ হল ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশন ডি ৰিফ্ৰেকশন অফ লাইট পোহৰৰ প্ৰতিসৰণৰ কাৰণে কি হয় স্বচ্ছ আকাশৰ ৰংটো কি হয় নীলা দেখা যায় নেক্সট কোৱেশ্চন হুইচ অফ দা গেছ ইজ নট নন এজ দা গ্ৰীণ হাউচ গেছ তলৰ কোনটো গেছক সেউজগৃহ গেছ বুলি জনা নাযায় ইয়াৰ কারেক্ট এনসার হ'ব অপশন ডি হাইড্ৰোজেন হাইড্ৰোজেনক কি বুলি জনা নাযায় সেউজগৃহ গেছ বুলি জনা নাযায় ইয়াত কেইটামান এক্সাম্পল আছে এক্সাম্পল অফ গ্ৰীণ হাউচ গেছৰ ঠিক আছে ওয়াটাৰ ভেপৰ হয় কাৰ্বন ডাই অক্সাইড হয় মিথেন নাইট্ৰাছ অক্সাইড ওজন ক্লোৰোফ্লোৰকাৰ্বনছ এইখিনি কি হয় সেউজগৃহ গেছ হয় ঠিক আছে নেক্সট কোৱেশ্চন দ্য ওল্ডেষ্ট অইল ৰিফাইনাৰী ইন ইণ্ডিয়া ইজ এট ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশন এ ডিগবৈ আসাম অসমত আছে ঠিক আছে আৰু
এই তেল শোধনাগাৰটো 1901 চনত ইষ্টাব্লিছ কৰিছিল, এইখিনি মনত ৰাখিব। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু ৰিচিভ দ্য সাহিত্য একাডেমি এৱাৰ্ড? সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ যতীন্দ্ৰনাথ দুৱাৰা। ঠিক আছে, ভোগেশ্বৰ বৰুৱা প্ৰথমে কি পাইছিল? অৰ্জুন বঁটা পাইছিল, আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য প্ৰথমে জ্ঞানপীঠ বঁটা পাইছিল। ঠিক আছে, নেক্সট কুৱেশ্যন হৈছে হুইচ ৰিভাৰ অফ ইণ্ডিয়া ইজ কল্ড বৃদ্ধা গংগা? ভাৰতৰ কোনখন নদীক বৃদ্ধ গংগা বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি গোদাবৰী। ঠিক আছে, নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য লকটেক লেক ইজ চিটুৱেটেড? লকটেক হ্ৰদ ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি মণিপুৰ। মণিপুৰত কি আছে? লকটেক লেক আছে। ঠিক আছে, নেক্সট কুৱেশ্যন, নেম এন ইনষ্ট্ৰুমেণ্ট ইউজ টু মেজাৰ ইলেক্ট্ৰিক ৰেজিষ্টেঞ্চ? বৈদ্যুতিক ৰোধক জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি হ'ব? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ কি হ'ব? ওম। ঠিক আছে, নেক্সট কুৱেশ্যন, এ পেচেঞ্জাৰ ইন এ মুভিং বাছ ইজ থ্ৰন ফৰৱাৰ্ড ৱেন দ্য বাছ ছাডেনলি ষ্টপছ। দিছ ইজ এক্সপ্লেইনড। চলন্ত বাছ এখনত থকা এজন যাত্ৰী আগলৈ গতি কৰে যেতিয়া হঠাতে বাছখন ৰৈ যায়। এই কথা বুজাই দিয়া হৈছে কোনটো নীতিৰ দ্বাৰা বুজাই দিয়া হৈছে? ঠিক আছে, ইয়াত আছে বাই নিউটনছ ফাৰ্ষ্ট ল। এই অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বাই নিউটনছ ফাৰ্ষ্ট ল, নিউটনৰ প্ৰথম নিয়মৰ দ্বাৰা এই নিয়মটো বুজোৱা হৈছে। ঠিক আছে, নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ এইডছ? এইডছৰ সম্পূৰ্ণ ৰূপ কি? ঠিক আছে, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি কি হ'ব? একুৱাৰ্ড ইমিউনো ডিফিচিয়েঞ্চি চিণ্ড্ৰম। ঠিক আছে, নেক্সট কুৱেশ্যন, এই কুৱেশ্যনৰ এনচাৰটো কমেণ্ট বক্সত জনাব। ঠিক আছে, এণ্ড থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।